সুদীৰ্ঘ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি আহিছে গহপুৰৰ দক্ষিণ অঞ্চলবাসীয়ে। অৱশেষত পথৰ দুৰৱস্থাৰ বাবে বোকাময় পথত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়। খাৰৈপুৰীয়া গাঁও পঞ্চায়তৰ পৰা বৰতামুলী গাঁও পঞ্চায়ত সংযোগী প্ৰধান গড়কাপ্তানি পথত ভুই ৰুই নাঙলেৰে হাল বাই এতিয়া এনেকৈ মিচিং জনগোষ্ঠীয় দল সংগঠন আৰু ভুক্তভোগী জনতাই প্ৰতিবাদ কৰিছে। এই স্থানত আমাৰ সাংবাদিক ৰমেন বৰা উপস্থিত আছে। এক প্ৰতিবেদন। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত গহপুৰ বিধানসভা সমষ্টিৰ ৰাওনামুখ গাঁও পঞ্চায়তৰ এটি পথৰ ওপৰত ৰাইজৰ প্ৰতিবাদ। আৰু এই পথৰ ওপৰতে প্ৰতিবাদী ৰাইজে জ্বলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গহপুৰৰ বিধায়ক উৎপল বৰাৰ প্ৰতিমূৰ্তি। মই দেখুৱাইছোঁ এই পথটোৰ অৱস্থা, আৰু এই পথটোৰ বিষয়ে আমি একো নকওঁ। ইয়াত যিসকল প্ৰতিবাদী ৰাইজ আছে সেই ৰাইজে ক'ব তেওঁলোকৰ দুৰ্ভোগৰ কথা, কিয় তেওঁলোকে মুখ্যমন্ত্ৰী, গড়কাপ্তানি মন্ত্ৰী তথা গহপুৰৰ বিধায়কৰ যি প্ৰতিকৃতি দাহ কৰিবলৈ বাধ্য। মই পোনে পোনে যাম এগৰাকী যুৱকৰ ওচৰলৈ। আপোনালোকে প্ৰতিবাদটো কি কাৰণে কৰিবলগীয়া? আমি 18 যুগে ৰাস্তাৰ কাৰণে প্ৰতিবাদ কৰি আহিছো। আমাক পুৰস্কাৰ হিচাপে 18 বছৰে গণনা কৰিলে ৰিপুন বৰাই নহওক, উৎপল বৰাই নহওক, কিন্তু একো আমাৰ মিচিং জনগোষ্ঠীয়ে গড়কাপ্তানি বিভাগ পথটো আজিলৈকে একো কাম কৰি দিয়া নাই। এইটো কাৰণে আমি মিচিং সমাজে, মিচিং ৰাইজে TMPৰ নেতৃত্বত গাঁৱৰ যুৱক যুৱতীবিলাকে আজি ওলাই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। এই ৰাস্তা আজি 18 যুগ ধৰি আমাৰ মিচিং, আমি সৰু কালৰ পৰাই এই ৰাস্তা যেতিয়াৰ পৰা বনোৱা হৈছে তেতিয়াৰ পৰা আমাৰ একো গুৰুত্ব দিয়া নাই। যি চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে, পুৰস্কাৰ দিয়ে, পুৰস্কাৰৰ কোনো ভেলু নথকা হৈছে। সেইটোৰ কাৰণে আজি তীব্ৰ প্ৰতিবাদ দিছো। আমি উৎপল বৰাক আমি ভূমিকাই দিছো। উৎপল বৰা, যদি আমাৰ এই কিবা চাই আছো, আমাৰ প্ৰতিবাদ চাই আছো, আপুনি যদি আমাৰ নেক্সট বিধানসভা ইলেকশ্যনত আমাৰ গাঁৱলৈ আহিব তেতিয়াহ'লে আপোনাক তাৰ প্ৰত্যুত্তৰ আমি মিচিং ৰাইজে দিম। যিহেতু TMPK, MMKকে ধৰি বিভিন্ন জাতীয় সংগঠনে উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, মই আৰু এগৰাকী কাষলৈ যাম। আপোনালোকে আজি কাৰ পুতলিকা দাহ কৰিলে আৰু কি কাৰণে দাহ কৰিলে? আজি আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক উৎপল বৰা দেৱৰ আমি পুতলিকা দাহ কৰিছোঁ, ফটো কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ। বিশেষকৈ খাৰৈপৰীয়া আৰু ৰাওণমুখ পঞ্চায়তৰ গাই সংযোগী পথ ৰাওণমুখ বেলগুৰি গ্ৰাম্য গড়কাপ্তানি পথৰ আমি নিৰ্মাণৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। TMPK, MMK, TMMK আৰু ৰাওণমুখৰ যুৱ শক্তিক লৈ আমি এই প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ। আমি প্ৰতি বছৰে এই কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছোঁ। আজি যদি চাওঁ তেতিয়াহ'লে 15 বছৰ কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰটো একো নকৰিলে। অনাগত দিনত, পৰৱৰ্তী দিনত আমি উৎপল বৰাক আমি ভোট দিছিলোঁ। আমি বিশেষভাৱে সেই ৰাওণমুখ বেলগুৰি ৰাস্তা নিৰ্মাণৰ প্ৰতিশ্ৰুতি লৈ তেওঁ আমাৰ পৰা ভোট আদায় কৰিলে। কিন্তু আজি 5 বছৰ ইতিমধ্যে উকলিবলৈ গৈ আছে, অথচ বহু ৰাস্তা বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰতি বছৰে সমষ্টি ভিত্তিক 100 কিলোমিটাৰ 150 কিলোমিটাৰ পকীপথ নিৰ্মাণ হৈছে, কিন্তু আমাক 3.5 কিলোমিটাৰ ৰাস্তা আমাক পকীপথ নিৰ্মাণ কৰি নিদিলে। গতিকে বৈষম্য নীতি তেওঁ নিশ্চিতভাৱে গ্ৰহণ কৰিছে উৎপল বৰাই। আমি জানিব লাগিব, আমি ক'ব লাগিব যে 100% মিচিং অধ্যুষিত অঞ্চল হোৱাৰ কাৰণে ইমান হাজাৰ হাজাৰ মানুহৰ গাইড পথ, এইটো ৰাওণমুখ বেলগুৰি ৰাস্তা, সেই ৰাস্তাটো তেওঁলোকে নিৰ্মাণ নকৰিলে। গতিকে আমি ক'ম যে 100% মিচিং মানুহ থকাৰ কাৰণে এই ৰাস্তাটো তেওঁ যে নিৰ্মাণ কৰা নাই। এতিয়া গহপুৰৰ পথৰ দুৰৱস্থাৰ বিৰুদ্ধে এনেকৈ এতিয়া ক্ষোভ উজাৰিছে সেইসকল লোকে। স্থানীয় বিধায়ক, গড়কাপ্তানি মন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকৰ আজি প্ৰতিবাদ।